বেছিভাগ সম্পৰ্ক এইটো কাৰণত শেষ হৈ যায় যে দুজন ব্যক্তিৰ মাজত থাৰ্ড পাৰ্চনজন আহি যায় আৰু এজন যি লয়েল হয় তেওঁ বহুত মানা কৰে যে তেওঁৰ সৈতে কথা নাপাতিবা, কিন্তু তেওঁ বুজি নাপায় তেওঁৰ পচন্দ হ'বলৈ সেই নতুনজনক। তুমি এই থাৰ্ড পাৰ্চনজনক এইটো নক'বা যে তোমাৰ বাবে আমাৰ সম্পৰ্কটো ভাঙি গ'ল। তেওঁক থেংক ইউ ক'বা, কাৰণ ভগৱানে তেওঁক এই কাৰণে পঠিয়াইছে যাতে তুমি সঁচাটো গম পোৱা। যি ভুল ধাৰণা আছিলে যে মোৰ জন বা জনী লয়েল হয়, আনৰ দৰে নহয়। কোনোবা এজন অহাৰ বাবে যদি তেওঁৰ মনটো তোমাৰ পৰা এই থাৰ্ড পাৰ্চনজনলৈ গুচি যায়, তেনেহ'লে এইটো কেতিয়াও ভাল পোৱা হ'বই নোৱাৰে। আৰু কোনোবা থাৰ্ড পাৰ্চন আহিছে, ভাল কথা, সঁচাটো তোমাৰ আগত আহিব। আৰু যি লয়েল হ'ব তেওঁ তোমাৰ বাহিৰে আন কাকোৱে ৰিপ্লাই নকৰে।